হয় আজি মাননীয় মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ গুডউইল মিছন RIDF খানৰ আজি শুক্লাই চাৰফাঙত 4টা ৰাস্তা আমি খুব উদ্বোধন কৰিলোঁ, আধাৰশিলা স্থাপন কৰিলোঁ। যেনেকৈ ৰামচাজাৰ পৰা 2 নম্বৰ মানে ৰৌমাৰীলৈ যোৱা, তাৰপিছত টেঙাজাৰ গাঁও চনাইজান চুবুৰী, তাৰপিছত আহিলোঁ আমি ঔবাৰী বৰচুপা লৈ যোৱা UT ৰোডৰ পৰা মানে CHRN ৰোডৰ পৰা ঔবাৰী বৰচুপালৈ যোৱা, তাৰপিছত UT ৰোডৰ পৰা পূব বাঙালীৰ পৰা ডাবুখিলালৈ যোৱা ৰাস্তা, এই 4টা ৰাস্তা আমি আধাৰশিলা স্থাপন কৰিছোঁ। কিমান মান টকাৰ এই ৰাস্তা? কিন্তু প্ৰত্যেকটো ৰাস্তা 1 কোটি 1 কোটি, ক'ৰবাত কালভাৰ আছে, হিউম পাইপ আছে, তাত ৰাস্তাটো অলপমান ছুটি হৈছে। ফাৰ্ষ্ট ৰাস্তা যিটো আছিলে ৰামচাজাৰ টু 2 নম্বৰ ৰৌমাৰী, এইটো 1.01 মানে মিটাৰ মানে কি কয় কিলোমিটাৰ। তাৰপিছত 2টা তাতে মানে স্লেপ কালভাৰ আছে। তাৰপিছত নেক্সটটোত আছিলে 1250 মিটাৰ, তাত এটা হিউম পাইপ আছে। তাৰপিছত আছিলে এটা ঔবাৰীটো 1300 মিটাৰ, 1360 মিটাৰ। তাৰপিছত ফ'ৰটো আছিলে 1150 মিটাৰ প্লাছ এটা স্লেপ কালভাৰ, এটা হিউম পাইপ, এই ধৰণে আছে। 1 কোটিকৈ এটা আঁচনি মানে এছ'চিয়েট বুলি এই বাল্টিপাৰত এটা ক্ৰাছাৰ খুব উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলে, হিচাপে আহিছোঁ। অনাৰ আমাৰ বিকাশ দাস তেখেতে আমন্ত্ৰণ কৰা হিচাপে আহিছোঁ। আহি ভাল লাগিছে, ইয়াত ডাঙৰকৈ ক্ৰাছাৰ মেচিন বহাইছে, মানে দিনতে প্ৰায় 40 পৰা 50 ডাম্পাৰ ইয়াত মানে ষ্টন ক্ৰাছিং কৰিব পাৰিব। নিৰ্বাচনৰ আগে আগে এইটো আধাৰশিলা স্থাপন কৰা হ'ব। গড়েশ্বৰৰ পৰা তামোলপুৰলৈ যোৱা পথত পুঠিমাৰী নদীৰ ওপৰত 400 মিটাৰ দীৰ্ঘৰ মানে ৱৰ্ল্ড বেংকৰ পৰা এইটো অলৰেডি চেংচন হৈছে। তাৰপিছত নাওকাটাৰ পৰা নিজাগলৈ যোৱা পথত শুক্লাই নদীৰ ওপৰত 270 মিটাৰ, এইটো ৱৰ্ল্ড বেংকৰ পৰা অলৰেডি চেংচন হৈছে। কম দিনৰ ভিতৰত এইটো শুভাৰম্ভ কৰা হ'ব। অসমবাসী বা BTC-বাসী ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। 2026 চনে যাতে সকলো ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে, এই বছৰটো শান্তিময় হয়, এইখিনি আশা কৰিছোঁ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।